হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ অসম মই মৃদুল দিচাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ ডাইৰেক্টৰ স্বপ্ন ভাঙিলে বহুত দুখ ডাইৰেক্টৰ আজিলৈ আহিছোঁ শ্বুটিঙৰ এটা ব্লগ আৰু এয়া আমাৰ স্নেহিয়ে মৰম সানিছে এয়া মেকআপ চলি আছে কিবা অকণমান কোৱা গোটেইখিনি মেকআপ মই চাই আছোঁ আৰু ভাইটি পিছফালে যোনে কেমেৰা কৰি আছে তাৰ এটা চেনেল আছে দিচাং স্পেচিয়েল তাত চবে চাব আমাৰ গোটেইখিনি বিহাইণ্ড দ্য চিনখিনি চাব পাৰিব কেনেকুৱা লাগে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব যোৱা থেংক ইউ আৰু এয়া আৰম্ভ হৈছে এনেদৰে শ্বুটিং জুৰি বা আৰু অদিতিৰ শ্বট চলি আছে হাই বাচ্চুদা হেল্ল' অকণমান কওক আমি ইয়াতে জোনাক চেনেলৰ মৰমৰ বিয়া বুলি এখন ধাৰাবাহিক হাস্যপ্ৰান্ত ধাৰাবাহিক তাৰে শ্বুটিং কৰি আছোঁ গোটেই ইউনিটটো আছে এইটো এটা লোকেশ্যন সেইটো হ'ল আমাৰ বহুতকেইটা লোকেশ্যন আছে আমাৰ প্ৰত্যেকেই চিৰিয়াছলি কাম কৰি আছে বিয়াখনৰ ডেটটো ফাইনেল হ'লে খবৰ দিম আহিব সকলো মৰমৰ বিয়া কৰি যদি এইখন আমাৰ ডাইৰেকশ্যন কৰিছে মোপান শৰ্মা এইটো বঢ়িয়া কৰি আমাৰ ডাইৰেক্টৰ দেই আপুনি আহি যাওক ডাইৰেক্টৰ স্বপ্ন ভাঙিলে বহুত দুখ ডাইৰেক্টৰ কিবা অকণমান চিৰিয়েল এখন কৰি আছোঁ জোনাক চেনেলৰ বাবে সকলোৱে যেন চাই অতি শীঘ্ৰে জোনাকত সম্প্ৰচাৰ হ'ব আজি আমাৰ এতিয়া জাষ্ট ইনিচিয়েলি ষ্টাৰ্ট হৈছে আৰু চিৰিয়েলখন বাকী চাব সকলোৱে ভাল লাগিব যদি ভাল পায় ভাল কমেণ্ট দিব বেয়া পালেও কিন্তু বেয়াকৈ কমেণ্ট দিব তেতিয়া আমি শিকিবলৈ পাম বিচনালৈ যাব তেতিয়াহে কৰিবা একদম বঢ়িয়াকৈ দুইজনে শুই বহি কথা পাতি আছে অকণমান কওক বা চিনেমা চিৰিয়েলখনৰ বিষয়ে হাই নমস্কাৰ সকলোকে আমি মৰমৰ বিয়া ধাৰাবাহিকখনৰ শ্বুটিং কৰি আছোঁ ভাল লাগিছে আৰু আমি আশা কৰিছোঁ এখন খুব ধুনীয়া হাস্যমধুৰ ধাৰাবাহিক দৰ্শকক উপহাৰ দিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকেও চাব মৰমৰ বিয়া যদি খাবলৈ আহে তেনেহ'লে আহিব পাৰে আৰু যদি খাবলৈ আহিবলৈ সময় নাপায় তেনেহ'লে চাবই পাৰে চাবই কিন্তু দেই আৰু এয়া আউটডোৰ শ্বুটিং ষ্টাৰ্ট হৈছে এয়া দিব্যদা আৰু জেফিদাৰ চিন চলি আছে নমস্কাৰ মই জেফি বাক্সি দিচাং স্পেচিয়েল ইউটিউব চেনেলটোৰ পৰা আজি ভাইটি আহিছে আমাৰ এখন মৰমৰ বিয়া বৰ ধুনীয়া চিৰিয়েল হয় আমাৰ শ্বুটিং চলি আছে এইটো ফাৰ্ষ্ট চিডিউল হয় ইয়াৰ পৰিচালনা কৰিছে মোপান শৰ্মাই আমাৰ ইয়াত বহুত কিছু নপুৰণি শিল্পীয়ে কাম কৰিছে আটাইকেইটাই খুব ধুনীয়াকৈ কাম কৰিছে আৰু আশা কৰিছোঁ অসমৰ ৰাইজে চিৰিয়েলখন ধুনীয়াকৈ আঁকোৱালি ল'ব আমাৰ চেনেলটো এই চিৰিয়েলখন আহিব আমাৰ জোনাকত আহিব মেবি ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা আৰু আশা কৰিছোঁ অসমৰ সকলো ৰাইজে চিৰিয়েলখন যাতে ধুনীয়াকৈ আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ ধন্যবাদ
এইফালে আৰম্ভ হৈছে আমাৰ ভোজন পৰ্ব আপুনি খাই আছে Yes, সকামো কৰিলো লাষ্টতে নিমল পুৰা আছে দীঘানদা খাব ধৰক তুমি নমস্কাৰ মই দিব্য আমাৰ মৰমৰ বিয়া আহি আছে অতি সোনকালে ময়ো সেই সৰুকৈ বিয়াখনত অকণমান অংশীদাৰ হৈছোঁ আপোনালোকে চাব আৰু কেনে পালে নিশ্চয় জনাব ধন্যবাদ এইফালে আমাৰ চিন চলিব জয়শ্ৰীবাৰ আৰু এইফালে চাওক মেকআপ আৰ্টিষ্টে কি কাম কৰি আছে আৰু মই আহিছোঁ আমাৰ ডাইৰেক্টৰ ছাৰৰ ওচৰলৈ তেওঁ চিৰিয়েলখনৰ বিষয়ে অকণমান ক'ব কওক অকণমান কিবা চিৰিয়েলখন মানে কি এইখনৰ নামটোতো গম পাইছে এখন মৰমৰ বিয়া বুলি এখন চিৰিয়েল আমি কৰি আছোঁ এখন জোনক চেনেলৰ আপোনাৰ সম্প্ৰচাৰ হ'ব ইয়াৰ আগতে আমি এখন চিৰিয়েল কৰিছিলোঁ মৰমৰ পত্নী এই মৰমৰ পত্নী বিপুল সঁহাৰি পোৱাৰ পাছত পৰা এতিয়া চিন্তা কৰি যে মৰম শব্দটো এৰি দিবলৈ বৰ টান লাগিছে সেইকাৰণে নতুন এটা কনচেপ্টত মৰমৰ বিয়া বুলি আমি আৰম্ভ কৰিছোঁ অতি শীঘ্ৰে আৰু জানুৱাৰী মাহত আপোনালোকে সম্প্ৰচাৰ দেখা পাব আজি আমাৰ শ্বুটিঙৰ কিছু দৃশ্যাংশ আমাৰ ভাইটিয়ে লৈছে চাওক আপোনালোকে কেনেকুৱা পাই পাছত জনাব আৰু আমি আশা কৰিছোঁ এখন অসমৰ ৰাইজে আদৰি ল'ব মুঠতে মৰমক মৰম দিবলৈ নাপাহৰিব আমাৰ মৰমৰ বিয়াৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু স্ক্ৰিপ্ট ৰাইটাৰৰ পৰা অকণমান জানিম নমস্কাৰ মই মনোজ আমাৰ চিৰিয়েলখন মৰমৰ বিয়া জোনাকত আহি আছে গতিকে সকলোৱে চাব ভাল পাব ব্যতিক্ৰমী কাহিনী এটা হাস্যমধুৰ জেফিদা আছে জেফিদা আছে হ'ল তাৰপিছত আৰু চিনিয়ৰ কেইবাগৰাকীও আৰ্টিষ্ট আছে আমাৰ ঈশান দা আছে জুৰি বা আছে গতিকে চাব সকলোৱে ভাল পাব গতিকে সোনকালে আহি আছে আপোনালোকৰ কেমেৰাত আছে ডিঅপি দিগন্ত ঠিকে আছে তেন্তে সোনকালে চাব আৰু আমাক মৰম দিব ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ